মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটায়ে কুশলে আছা। এতিয়া কৰোনাৰ যি সংক্ৰমণ সেয়া তোমালোকৰ কাৰণে বেছি বিপদজনক, সেয়েহে তোমালোকে নিজৰ স্বাস্থ্যৰ যতন লৈ থাকিবা বুলি আশা কৰিছোঁ। এতিয়া আমি আপোন পাঠৰ পাঠ নম্বৰ 5 পোহৰ পাঠটি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। তোমালোক আটায়ে মনোযোগ দিয়াচোন। পাঠটিত কিহৰ বিষয়ে কৈছে? পাঠটিত শক্তিৰ উৎসসমূহ আৰু শক্তিৰ যে আমি অপচয় কৰিব নালাগে সেই সম্পৰ্কে আলোচনা কৰিছে। লগতে পোহৰ অবিহনে আমি একো কামেই কৰিব নোৱাৰোঁ, নহয় জানো? পোহৰবিহীন পৃথিৱী এখন আমি কল্পনা কৰিব নোৱাৰোঁ। আৰু সেইকাৰণে পোহৰৰ গুৰুত্ব, শক্তিৰ গুৰুত্ব সেই বিষয়ে অতি কৌশলপূৰ্ণভাৱে শুৱলাকৈ অৰুণ আৰু ৰূপম নামৰ দুজন বন্ধুৰ কথোপকথনৰ যোগেদি তোমালোকৰ মাজত তোমালোকৰ বাবে উপস্থাপন কৰিছে পাঠটিত। এতিয়া আহাচোন আমি পাঠটো অলপ আলোচনা কৰোঁ। মই পাঠটোৰ সৰপঠন দিয়া নাই, তোমালোক যিহেতু অকণমান ডাঙৰ নিজে পঢ়িবা, মাত্ৰ মই পাঠটো আলোচনা কৰিহে যাম। এতিয়া মন দিয়াচোন কথাবোৰ। অৰুণ আৰু পাঠটোত কি আছে? অৰুণ আৰু ৰূপম নামৰ দুজন মানে ল'ৰাৰ কথা কৈছে, আৰু দুয়ো কি ভাল বন্ধু, নহয় জানো? তোমালোকৰো তেনেদৰে বন্ধু থাকে নহয়। আৰু অৰুণ আৰু ৰূপমৰ ঘৰো ওচৰা ওচৰি বুলি কৈছে। স্কুললৈ যাওঁতেও দুয়ো একেলগে যায়। স্কুলৰ যেতিয়া জিৰণি সময় হয় তেতিয়া সিহঁতে কি কৰে? বহুতো বিভিন্ন বিষয়ৰ কথা পাতে আৰু তেনেদৰে দুয়োৱে মনৰ ভাৱ বিনিময় কৰে। আজিও সিহঁতে কি কৰিছিল? জিৰণিৰ সময়খিনিত কথা পাতি আছিল। আৰু সেই আজিৰ কথাৰ বিষয়বস্তু আছিল কি? পঢ়া শুনা। কোনে কিমান সময় পঢ়ে বা কিমান সময় পঢ়িলে সিহঁতে নিজৰ নিজৰ পাঠ্যক্ৰমখিনি ভালদৰে শেষ কৰিব পাৰিব, সেই বিষয়ে দুয়ো আলোচনা কৰি আছিল। হঠাতে কি হ'ল? ৰূপমে অৰুণক এটা প্ৰস্তাৱ দিলে। প্ৰস্তাৱটো কি আছিল? প্ৰথমে ৰূপমৰ প্ৰস্তাৱটো অৰুণে গুৰুত্ব দিয়া নাছিল, কিন্তু যেতিয়া ৰূপমে কথাটো পুনৰ দোহৰাথে মানে পুনৰ আকৌ ক'লে তেতিয়াহে অৰুণ আচৰিত হ'ল। অৰুণে ৰূপমক ক'লে, তই পাগল হৈছ নেকি? দিনটোত মুঠতে থাকে 24 ঘণ্টা। তই যে দিনটোত আকৌ 1 ঘণ্টা হ'লেও দীঘল কৰি লোৱাৰ কথা ক'লি, এইটো কেনেকৈ সম্ভৱ? ভাবিছে। তেতিয়া কি বুলি কৈছে অৰুণে, তোক কোনে ক'লে 24 ঘণ্টাৰ ঠাইত দিনটো কমেও 25 ঘণ্টীয়া কৰি ল'বলৈ? তেতিয়া ৰূপমে কি বুলি কৈছে? অৰুণক অলপ টানকৈয়ে কৈছে, মই জানো যে 24 ঘণ্টীয়া দিনটো বঢ়োৱাটো অসম্ভৱ। আমি এতিয়া দিনটোত থাকে 24 ঘণ্টা, তাকতো আমি বঢ়াই 25 ঘণ্টীয়া কৰি ল'ব নোৱাৰোঁ, নহয় জানো? কিন্তু কি কৈছিল? আচলতে দিনটো 25 ঘণ্টীয়া কৰি লোৱাৰ অৰ্থটো কি? দিনৰ ভাগত অৰ্থাৎ সূৰ্যৰ পোহৰত কাম কৰাৰ সময় 1 ঘণ্টা বঢ়াই লোৱাৰ কথা ৰূপমে অৰুণক উদ্দেশ্যি কৈছিলে। তাৰপিছত আৰু লগতে সুধিছিলে অৰুণক যে তই ৰাতিপুৱা কিমান সময়ত উঠ, কেই বজাত উঠ? তেতিয়া লগৰ ল'ৰাক আৰু কেনেকৈ কয়, নহয় জানো? তেতিয়া কি বুলি কৈছে অৰুণে, আৰে ভাই, তোৰ দৰে মই 5 বজাতে উঠিব নোৱাৰোঁ দেই, বুজিছ? টোপনি চিকুণ পোৱা মাছৰ চিকুণ মোৱা। মানে মোৱা মাছজনী যেনেকৈ একদম নিপুতল পুৰঠ, তেনেকৈ ৰাতিপুৱাৰ টোপনিকণো খুব ধুনীয়া পুৰঠ আৰু চিকুণ বা পুৰঠ বুলি কৈছে, নহয়নে? এইটো এটা প্ৰবচন, নহয় জানো? তাৰপিছত কৈছে যে 6 বজা নোহোৱালৈকে মই কেতিয়াও উঠিব নোৱাৰোঁ। অৰুণে এনেদৰে ৰূপমৰ প্ৰশ্নবোৰৰ উত্তৰ দিছিল। তেতিয়া কি বুলি কৈছিল ৰূপমে, তাৰমানে তই ৰাতিপুৱা 1 ঘণ্টাহে পঢ়িবলৈ সময় পাৱ। ৰূপমে অৰুণক ক'বলৈ ধৰিলে, মই কিন্তু ৰাতিপুৱা 5:30 বজাৰ পৰাই পঢ়িবলৈ আৰম্ভ কৰোঁ। গতিকে মই তোতকৈ 1 ঘণ্টা বেছিকৈ পঢ়িবলৈ সময় পাওঁ। মোৰ পঢ়া টেবুলখন খিৰিকীৰ কাষত বাবে লাইট নজ্বলোৱাকৈয়ে দিনৰ পোহৰতে পঢ়া আৰম্ভ কৰিব পাৰোঁ। অৰ্থাৎ তোতকৈ মই সূৰ্যৰ পোহৰ 1 ঘণ্টা হ'লেও বেছিকৈ ব্যৱহাৰ কৰোঁ। গতিকে দিনটো মানে সূৰ্যৰ পোহৰ থকা সময়খিনি মই 1 ঘণ্টা বঢ়াই নল'লোনে? অৰুণে এতিয়াহে ৰূপমৰ কথাটো বুজি পালে। অৰুণে ৰূপমৰ লগত পঢ়াৰ সময় একে ৰাখিবলৈ
কি কৰে ৰাতি এঘণ্টা বেছিকৈ পঢ়ে আৰু সেই কথা ৰূপমেও জানে। ৰূপমে আকৌ ক'বলৈ আৰম্ভ কৰে, তই যে মোতকৈ ৰাতি এঘণ্টা বেছি পঢ় সেই কথা মই জানো। এঘণ্টা তই বিজুলী চাকিৰ পোহৰত পঢ়, বিজুলী চাকি নাথাকিলে মমবাতি বা কেৰাচিন ব্যৱহাৰ কৰিলিহেঁতেন। মুঠতে কৃত্ৰিম পোহৰত পঢ়াৰ বাবে তই মোতকৈ অতিৰিক্ত শক্তি খৰচ কৰিলি। এনেদৰে পৃথিৱীৰ সকলো শিক্ষাৰ্থীয়ে যদি ৰাতি এঘণ্টাকৈ অতিৰিক্ত পঢ়াৰ নামত বিভিন্ন শক্তি খৰচ কৰিবলৈ লয় তেন্তে কি হ'ব, বহুত শক্তিৰ অপচয় নহ'ব জানো? কিন্তু দিনত কাম কৰাৰ সময় প্ৰত্যেক মানুহে যদি এঘণ্টাকৈ বঢ়াই লয় তেতিয়াহ'লে পৃথিৱীত বৰ্তমান চলি থকা শক্তিৰ সংকট অলপ হ'লেও লাঘৱ হ'ব বুলি ৰূপমে অৰুণক কৈছে। তাৰপিছত অৰুণে কি বুলি কৈছে, তেতিয়া ৰূপমৰ কথাটোত পুনৰ ভাবি চাইছে। ৰূপমে কোৱা কথাটো দেখোন সঁচা। বৰ্তমান পৃথিৱীৰ মানুহে যি হাৰত শক্তি খৰচ কৰি আছে, শক্তিৰ পৰম্পৰাগত উৎসসমূহ কি যেনে পেট্ৰল, ডিজেল, কেৰাচিন, কয়লা আদি অহা 20-25 বছৰমানতেই শেষ হ'ব। এই কথা ভাবিয়েইতো বিজ্ঞানীসকলে অপৰম্পৰাগত শক্তিৰ উৎস যেনে সৌৰ শক্তি, জোৱাৰ ভাটাৰ শক্তি, গোবৰ গেছ, বায়ু শক্তি আদিৰ ব্যৱহাৰত জোৰ দিয়াৰ কথা কৈছে। আৰু এটা কথা ৰূপমে কৈ গ'ল, চৰকাৰে যে বছৰৰ বিশেষ মাহত অফিচ কাছাৰীৰ সময়বিলাক সলনি কৰি থাকে, তাতো কিন্তু এনেধৰণৰ কথাই লুকাই থাকে। খেতিয়কসকলে কি কৰে, ৰাতিপুৱাই খেতিপথাৰলৈ যায়। ৰাতিপুৱা সূৰ্যৰ তাপ কমকৈ গাত লাগে বাবে অধিক পৰিশ্ৰম কৰিলেও ভাগৰ নালাগে। গতিকে ৰাতিপুৱাৰ ভাগত অন্ততঃ এঘণ্টা বেছিকৈ কাম কৰাৰ অভ্যাস গঢ়ি তুলিলে আমাৰ স্বাস্থ্য ৰক্ষাতো সহায়ক হ'ব আৰু শক্তিও কিছু ৰাহি হ'ব। ইতিমধ্যে কি হৈছে, জিৰণিৰ ঘণ্টা পৰিছে আৰু ৰূপমে সিহঁতৰ সেইদিনাৰ আলোচনাৰ মুখনি মাৰিবলৈ কৈছে, মই তোক আজি কোৱা কথাবোৰ কিন্তু নতুন নহয়। ইতিমধ্যে বহু দেশে সূৰ্যৰ পোহৰৰ সৎব্যৱহাৰৰ বাবে আইনো প্ৰণয়ন কৰিছে। এই ক্ষেত্ৰত জাৰ্মানী হৈছে প্ৰথমখন দেশ। এই দেশখনে 1915 চনতেই এই বিষয়ে চিন্তা চৰ্চা কৰি আইন প্ৰণয়ন কৰিছিল। 1916 চনত আকৌ ইংলেণ্ডে আৰু 1918 চনত আমেৰিকা যুক্তৰাষ্ট্ৰই এইটো বিষয়ত আইন প্ৰৱৰ্তন কৰিছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিভিন্ন দেশত শক্তিৰ নাটনি হৈছিল। তেতিয়া কৃত্ৰিম পোহৰ যাতে ব্যৱহাৰ কৰিবলগীয়া নহয়, সেইবাবে সেই সময়ত মানুহবোৰে কি কৰিছিল, আন্ধাৰ হোৱাৰ লগে লগে বিচনালৈ যাবলগীয়া হৈছিল। আৰু 18 শতিকাতেই বেঞ্জামিন ফ্ৰেংকলিনে মানুহৰ মনত সূৰ্যৰ পোহৰৰ সৎব্যৱহাৰ কৰা ধাৰণাটো সোমোৱাই দিবলৈ চেষ্টা কৰিছিল। বেঞ্জামিন ফ্ৰেংকলিনৰ বিষয়ে লিখা এখন কিতাপো আছে, বেঞ্জামিন ফ্ৰেংকলিন বুলি, হোমেন বৰগোহাঁই ছাৰৰ হ'বলা, তোমালোকে পঢ়িবাচোন। বৰ ভাল লগা কিতাপ, তোমালোকৰ শিকিব লগা বহুতখিনি কথাই তাত আছে। পৰিপাটিতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা এইবোৰৰ বিষয়ে খুব ধুনীয়াকৈ নিজৰ চাৰিত্ৰিক দিশবোৰৰ উন্নতিৰ কাৰণে মানে ভালকৈ গঢ় দিবলৈ নিজৰ চৰিত্ৰটোক এই বেঞ্জামিন ফ্ৰেংকলিন নামৰ কিতাপখন পঢ়াটো অত্যন্তই আৱশ্যকীয়। যিটো মই পঢ়িছিলোঁ, কিন্তু বহুত প্ৰভাৱ পৰে কিতাপখনৰ, পঢ়িবাচোন তোমালোকে। এইটো পাঠটোৰ আলোচনাৰ মাজতে ক'লোঁ, ঠিক আছে। আকৌ এতিয়া সামৰণিলৈ আহিছোঁ। ফ্ৰান্সৰ পেৰিছ চহৰত থকা কালত বেঞ্জামিন ফ্ৰেংকলিনে এই বিষয়ে বুজাবলৈ যত্ন কৰিছিল যদিও মানুহবিলাকে তেওঁৰ কথাত গুৰুত্ব দিয়া নাছিল, কাৰণ মানুহে যিকোনো এটা কথা পটককৈ মানি নলয়, নহয় জানো? বেঞ্জামিন ফ্ৰেংকলিনৰ কথাও প্ৰথমে মানি লোৱা নাছিলে। বেঞ্জামিন ফ্ৰেংকলিনে কেনেদৰে খুব সংগ্ৰামৰ মাজেৰে নিজক প্ৰতিষ্ঠিত কৰিছিল সেই কথা তোমালোকে তেওঁৰ বিষয়ে পঢ়িলে গম পাবা। তেওঁ পঢ়িবলৈ প্ৰথমে পঢ়া শুনা কৰিবলৈ সুবিধা নাছিল। তেওঁ ৰাস্তাৰ ষ্ট্ৰীট লাইটৰ পোহৰতে পঢ়া শুনা কৰিছিল। তাৰোপৰি তেওঁ খোৱা বোৱা কৰিবলৈও যথেষ্ট অভাৱৰ মাজেদি ডাঙৰ হৈছিল। কেতিয়াবা তেওঁ পাওৰুটি এখন খায়েই মানে গোটেই দিনটো অতিবাহিত কৰিছিল। খুব কষ্ট কৰি তেওঁ জীৱনত মানে নিজকে এটি স্থান দিবলৈ সক্ষম হৈছিল। সেই তোমালোকে বেঞ্জামিন ফ্ৰেংকলিন কিতাপখন পঢ়িবা বুলি মই আশা কৰিলোঁ। এক প্ৰকাৰ মই উপদেশ দিছোঁ বুলিয়ে ভাবিবা, পঢ়িবলৈ কৈছোঁ তোমালোকক। এতিয়া বন্ধৰ সময়,
গতিকে তোমালোকতো পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, দুই এখন বাহিৰা কিতাপো পঢ়াৰ অভ্যাস কৰিবা বুলি মই তোমালোকক নিৰ্দেশেই দিছোঁ। আৰু সামৰণিত কি বুলি কৈছে পাঠটিৰ, কথা পাতি কেতিয়া শ্ৰেণীকোঠাৰ দুৱাৰমুখ পালে সিহঁত দুয়ো গমকেই নাপালে। কথাৰ মাজত আমি যিকোনো কাম এটা কৰি গ'লে কেতিয়ানো সময় পাৰ হয় গমেই নাপাওঁ, নহয় জানো? অৰুণ আৰু ৰূপমৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছিল। ইমানখিনিকে আলোচনা কৰিলোঁ। আকৌ আমি পিছৰ ক্লাছত তোমালোকক শব্দাৰ্থ, প্ৰশ্নোত্তৰ এইবিলাক দিম। লগতে ব্যাকৰণৰ কাৰণে বেলেগ বেলেগ ক্লাছ এটি ল'ম। বচনৰ কাৰণেও এটি ক্লাছ, স্বৰান্ত ব্যঞ্জনান্ত শব্দৰ কাৰণেও এটি ক্লাছ, সেই বিষয়ে আলোচনা কৰি যাম। আজিলৈ ইমানখিনিয়ে ক'লোঁ। আজিলৈ মৰমেৰে আহোঁ। ধন্যবাদ।